সো হেল্ল' এভৰিৱান, কিছুমান কমেণ্ট কৰি আছে লং কুৱেশ্যন ইম্পৰ্টেণ্ট লাগে, লং কুৱেশ্যন। চ' আহি গ'ল তোমালোকৰ লং কুৱেশ্যন। এতিয়া কথাটো হ'ল এইকেইটা তোমালোকৰ গদ্য। চ' গদ্য তোমালোকৰ 8টাৰ পৰা, চ' তোমালোকৰ গদ্য আছে 8টা টোটেল। এই 8টাৰ পৰা তোমালোকৰ 5 মাৰ্কছৰ 2টা কুৱেশ্যন আহে প্ৰত্যেকবাৰ এইচএছত, 5 মাৰ্কছৰ 2টা কুৱেশ্যন। চ' এইবাৰো আহিব, এইটো লৈ নিশ্চিত আমি। এতিয়া কথাটো আহিব কোনটো চেপ্টাৰৰ পৰা আহিব পাৰে, চ' তাৰ ধাৰণা আমি লগাম এতিয়া। চ' তোমালোকে ব'লা ভিডিঅ'টো চাই ল'ব ভালকৈ। চ' তাৰ আগতে আমি চাব লাগিব যে যোৱাবাৰ কোনখিনিৰ পৰা আহিছে। চ' যোৱাবাৰ তোমালোকৰ মোৰ মাতৃমুখ দৰ্শনৰ পৰা আহিছে, তাৰপিছত ভাৰতীয় আদৰ্শত বৈৰাগ্য, তাৰপিছত এইটোৰ পৰা আহিছে, তাৰপিছত চিঠিৰ পৰা আহিছিল, আৰু লগতে অসমীয়া চলচ্চিত্ৰ গতিধাৰা, এই 4টা চেপ্টাৰৰ পৰা আহিছিল। চ' এই 4টা চেপ্টাৰ বাদ দি চ' বাকীখিনি যিবিলাক চেপ্টাৰ্ছ আছে, মগনিয়াৰ, আনন্দৰাম বৰুৱা, হস্তিবিতান পুথি, তাৰপিছত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰি, এই 4টা এইকেইটা চেপ্টাৰ 1 2 3 4 টোটেল 4টা চেপ্টাৰৰ পৰা তোমালোকৰ যিকোনো 5 মাৰ্কছৰ 2টা কুৱেশ্যন আহিব পাৰে, ঠিক আছে। চ' এই 4টা চেপ্টাৰৰ ইম্পৰ্টেণ্ট আমি 5 মাৰ্কছৰ কুৱেশ্যন এতিয়া ডিছকাছ কৰিম। চ' প্ৰথমতে মগনিয়াৰ। চ' ব'লা মগনিয়াৰ পৰা চাই লওঁ কোনকেইটা ইম্পৰ্টেণ্ট আছে। যদিও এইটো চেপ্টাৰৰ পৰা আহে, চ' তোমালোকে 1 নম্বৰটো চাব পাৰা, ঠিক আছে। তাৰপিছত লগতে তোমালোকে 3 নম্বৰটো চাই থৈ দিলেই হৈ যাব। তাৰপিছত মগনিয়াৰ পাৰ্টটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে, এইটো। তাৰপিছত মোৰ মতে এই 4টা ইম্পৰ্টেণ্ট আছে, কিন্তু কথাটো হ'ল কি মগনিয়াৰ চেপ্টাৰৰ পৰা অহাৰ খুব চান্সটো কম আছে, ঠিক আছে। এইটো চেপ্টাৰৰ পৰা চালেও এই 4টা চালে হৈ যাব, মানে তোমালোকৰ চান্সটো খুব কম আছে। চ' পিছৰ চেপ্টাৰলৈ আমি যাওঁ ব'লা। আমাৰ নেক্সট চেপ্টাৰ আছে আনন্দৰাম বৰুৱা। চ' আনন্দৰাম বৰুৱাৰ পৰা উপেন্দ্ৰ চন্দ্ৰ লেখা, আৰু ইয়াৰ পৰা 5 মাৰ্কছৰ কোনটো কুৱেশ্যন আহিব পাৰে। চ' ব'লা আমি চাই লওঁ। আনন্দৰাম বৰুৱাৰ পৰা 5 মাৰ্কছৰ বুলি ক'লে, চ' একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল এইটো চাবা। লগতে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, যিটো কৰ্মই জীৱন, কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। এইটো মোৰ মতে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো চাব লাগিব, ঠিক আছে। এইটো 5 মাৰ্কছৰ। তাৰপিছত আছে হস্তিবিতান পুথি। ইয়াৰ পৰা এইবাৰ 5 মাৰ্কছৰ অহাৰ খুব চান্স আছে মোৰ মতে। এতিয়া কথাটো হ'ল হস্তিবিতান পুথিৰ পৰা 5 মাৰ্কছৰ আহিলে কোনটো আহিব পাৰে। চ' ব'লা আমি দেখাই দিওঁ। হস্তিবিতান পুথিৰ পৰা তোমালোকে ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা, 2খন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখে, এইটো চাবা। লগতে হস্তিবিতান পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো চাবা। এইটো হস্তিবিতান পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া, এইটো মোৰ মতে একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কমন, এইটো চাবা। তাৰপিছত আছে আমাৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য, এইটোৰ পৰা যিহেতু যোৱাবাৰ আহিছে, ইয়াৰ পৰা নাহে। তাৰপিছত আছে চিঠিৰ পৰা যোৱাবাৰ যিহেতু আহিছে, এইটো নাহে। তাৰপিছত অসমীয়া চলচ্চিত্ৰ গতিধাৰা, এইটোৰ পৰা যোৱাবাৰ আহিছে 5 মাৰ্কছৰ, এইটো নাহে। এতিয়া কথাটো হ'ল আমাৰ বাকী থাকিল এটা চেপ্টাৰ্ছ, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰি। ইয়াৰ পৰা তোমালোকে 5 মাৰ্কছৰ কোনটো আহিব পাৰে। চ' ব'লা দেখাই দিওঁ। বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰি, এইটো চেপ্টাৰ্ছৰ পৰা 5 মাৰ্কছৰ তোমালোকে এইটো চাবা। মোৰ মতে একদম প্ৰথমতে এইটো চাবা, 4 মাৰ্কছৰ 4 নম্বৰটো, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, বিজ্ঞানৰ গোটেই পদ্ধতিটোৰ এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি, এইটো তোমালোকে ফাৰ্ষ্টতে চাবা। তাৰপিছত সময় থাকিলে তোমালোকে বৈজ্ঞানিক মানসিকতাটো আৰু আমাৰ বিশ্বব্ৰহ্মাণ্ডটো, এইটো আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান কথাষাৰ বুজাই লিখা, এইটো চালে, এই 3টা চালেই তোমালোকৰ ইয়াৰ ভিতৰত এটা আহি যাব। কিন্তু মষ্ট ইম্পৰ্টেণ্ট হ'ল 4 নম্বৰটো, মোৰ মতে 4 নম্বৰটো আগতে চাবা। চ' ইয়াৰ মাজতে আৰু এটা কথা কৈ দিম মই, অসমীয়া চলচ্চিত্ৰ গতিধাৰা এই চেপ্টাৰটোৰ পৰা যিহেতু যোৱাবাৰ আহিছে, এই কুৱেশ্যনটো আহিছিল যে তোমালোকৰ অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। এই কুৱেশ্যনটোতো নাহে, এইটো 100% গেৰেণ্টি এইবাৰ, যিহেতু যোৱাবাৰ আহিছে। কিন্তু তোমালোকৰ এই যিটো 1 নম্বৰ আৰু 2 নম্বৰ যিটো কুৱেশ্যন হয়, এই দুটা কুৱেশ্যন কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে, মষ্ট ৰিপিটেড কুৱেশ্যন হয়। চ' সেইবাবে যদি ৰিস্ক ল'ব নোখোজা, যদি সময় আছে, তোমালোকে অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা, এইটো কমচে কম ৰিডিং মাৰি থৈ দিবা, ঠিক আছে। এইটো ইম্পৰ্টেণ্ট হয়, মানে তোমালোকৰ মানে কি এই দুটা কুৱেশ্যন মানে কিহৰ কাৰণে কৈছোঁ তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা, কাৰণ যিহেতু এই দুটা কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থাকে। চ' সেইবাবে যিহেতু যোৱাবাৰ এইটো আহিছে ভূপেন হাজৰিকাটো, চ' এইবাৰ জ্যোতিপ্ৰসাদ আগৰৱালাটো অহাৰ খুব চান্স আছে, তোমালোকে এই কুৱেশ্যনটো চাই থৈ দিবা, ঠিক আছে। চ' আই হোপ এইখিনি চালে তোমালোকে 5 মাৰ্কছৰ 2টা আৰামছে কমন পৰি যাব। চ' ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা, আৰু নেক্সট ভিডিঅ' তোমালোকৰ মূল ভাৱ আৰু ৰচনাৰ ওপৰত আহি আছে। চ' তোমালোকৰ এতিয়া আৰু পৰীক্ষা আৰু যিহেতু অহাকালি, চ' এতিয়া আৰু সময় ৱেষ্ট নকৰি অকল তোমালোকৰ এছামিছত ধ্যান দিয়া। চ' নেক্সট ভিডিঅ' আহি আছে তোমালোকৰ ৰচনা আৰু মূল ভাৱৰ ওপৰত। চ' থেংকছ ফৰ ৱাচিং।